নমস্কাৰ, মোৰ নাম ডক্টৰ হীৰেণ গগৈ। মই এটা বিষয় আলোচনা কৰিব লৈছোঁ। বিষয়টো হৈছে পুৰুষৰ বন্ধ্যাত্ব সমস্যা আৰু বাৰে বাৰে গৰ্ভপাত হোৱা। দেখা যায় যে এহাল দম্পতীৰ সকলো ৰিপৰ্ট ঠিক আছে, পুৰুষজনৰ ধাতু পৰীক্ষাৰ ৰিপৰ্ট ঠিক আছে, কিন্তু তথাপিও তেওঁলোকৰ সন্তান গৰ্ভধাৰণ হোৱা নাই। এনে ক্ষেত্ৰত পুৰুষজনৰ যদি শুক্ৰাণুখিনি DNA খিনি যদি পৰীক্ষা কৰি চোৱা হয়, দেখা যায় যে সেই DNA খিনি ভাঙি থাকে, কিছুমান জেগাত ভাঙি থাকে। তেতিয়া তেনে ব্যক্তিৰ শুক্ৰাণুবিলাক দুৰ্বল হয়। তেতিয়া সেই দুৰ্বল শুক্ৰাণুবিলাকে ডিম্বাণুৰ লগত নিষেচন কৰিব নোৱাৰে। তেতিয়া এটা সুস্থ ভ্ৰূণ তৈয়াৰ কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত এহাল দম্পতীয়ে বাৰে বাৰে গৰ্ভপাত হোৱাৰ সমস্যা, বন্ধ্যাত্ব সমস্যা বা সোনকালে গৰ্ভপাত হোৱা, গৰ্ভধাৰণ হলেও এটা বিসংগতিপূৰ্ণ সন্তান জন্ম হোৱা বা জীৱনৰ প্ৰাৰম্ভিক অৱস্থাতেই কিছুমান কৰ্কট ৰোগে দেখা দিয়া আদি সমস্যাসমূহ হ'ব পাৰে। গতিকে এনে সমস্যাসমূহ পৰা আঁতৰি থাকিবলৈ আমি ইয়াৰ কাৰকসমূহ, DNA ফ্ৰেগমেণ্টেশ্যনৰ কাৰকসমূহ চাব লাগিব। দেখা যায় যে এই কাৰকসমূহৰ ভিতৰত এজন ব্যক্তিৰ যদি 45 বছৰৰ বয়সৰ ওপৰ হয়, তেনেহলে তেওঁৰ শুক্ৰাণু বিসংগতিপূৰ্ণ শুক্ৰাণু জন্ম হয়, ইয়াৰ DNA বিলাক ভাঙি যায়। গতিকে সেই ব্যক্তিগৰাকী শুক্ৰাণুৰ নিষেচন কৰাৰ শক্তি কমি যায় আৰু তেনে দম্পতীৰ বন্ধ্যাত্ব সমস্যা দেখা যায়। ইয়াৰ পিছতে এজন ব্যক্তিয়ে যদি ধঁপাত সেৱন কৰে, ধঁপাত সেৱন কৰাৰ ফলত তেওঁৰ শৰীৰত হাইড্ৰোজেন পেৰক্সাইড আৰু অক্সিজেন যৌগ জন্ম হয়। এই যৌগসমূহে শুক্ৰাণুত থকা DNA বিলাক ভাঙি পেলায়। ইয়াৰ পিছতেই মেদবহুলতাৰ কাৰণেই আমাৰ শৰীৰত শুক্ৰাণু ভালদৰে প্ৰস্তুত নহয়, বা প্ৰস্তুত হলেও শুক্ৰাণুৰ DNA বিলাক ভাঙি যাব পাৰে। ইয়াৰ পিছতেই পেচাবৰ ইনফেকশ্যন বা শুক্ৰাশয়ত হোৱা বীজাণু সংক্ৰমণৰ কাৰণে বিসংগতিপূৰ্ণ শুক্ৰাণুৰ জন্ম হয়। এনে বিসংগতিপূৰ্ণ শুক্ৰাণুবিলাক দুৰ্বল থাকে আৰু এই শুক্ৰাণুবিলাকে গৰ্ভধাৰণ হোৱাত সক্ষম নহয়। ইয়াৰ পিছতেই ৰাসায়নিক দ্ৰব্য, সাৰ, কীটনাশক দ্ৰব্য, খাদ্য সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা দ্ৰব্য আদিয়ে যদি খাদ্যত যদি বাঢ়ি যায়, এই দ্ৰব্যসমূহে আমাৰ শৰীৰত হাইড্ৰোজেন পেৰক্সাইড আৰু অক্সিজেন ৰেডিকেল বঢ়াই দিয়ে আৰু এই যৌগসমূহে শুক্ৰাণুত থকা DNA বিলাক ভাঙি পেলায় আৰু এই বিসংগতিপূৰ্ণ শুক্ৰাণুবিলাকে বন্ধ্যাত্ব সমস্যা দেখা দিয়ে। ইয়াৰ পিছতেই প্ৰদূষণ, বায়ু, পানী, শব্দ আদি প্ৰদূষণে শৰীৰত আমাৰ ক্ষতিকাৰক যৌগ হাইড্ৰোজেন পেৰক্সাইড আৰু অক্সিজেন যৌগ জন্ম দিয়ে। ইয়াৰ পিছতেই বহুদিন যদি পুৰণা জ্বৰ হৈ থাকে, তেনেহলে ব্যক্তিগৰাকীৰ বিসংগতিপূৰ্ণ শুক্ৰাণু জন্ম হ'ব পাৰে। ইয়াৰ পিছতেই ভেৰিকোচিল এনে এটা বেমাৰ যিটো শুক্ৰাণুৰ চাৰিওফালে থকা ভেইন বা তেজ চলাচল কৰা ধমনীবিলাক ফুলি যায়। তেতিয়া শুক্ৰাণু উৎপাদন কমি যায়, বা শুক্ৰাণু উৎপাদন হলেও বিসংগতিপূৰ্ণ শুক্ৰাণু জন্ম হয়। ইয়াৰ পিছতেই যদি কোনো ব্যক্তিৰ যদি শুক্ৰাশয় দুটা তললৈ নামি নাযায়, ওপৰতে উঠি থাকে, তেনেহলে তেনে ব্যক্তিৰ বিসংগতিপূৰ্ণ শুক্ৰাণু জন্ম হ'ব পাৰে। এনে বিসংগতিপূৰ্ণ শুক্ৰাণু জন্ম হলে ধাতু পৰীক্ষাত নৰ্মেল আহিব পাৰে, কিন্তু DNA ফ্ৰেগমেণ্টেশ্যন যদি আকৌ চোৱা হয়, তেনেহলে তেনে ব্যক্তিৰ DNA ফ্ৰেগমেণ্টেশ্যনটো বেছি পোৱা যায়। এই DNA ফ্ৰেগমেণ্টেশ্যনটো বেছি থাকিলে শুক্ৰাণুৰ পৰা যিটো ভ্ৰূণ তৈয়াৰ হ'ব, এই ভ্ৰূণ বিসংগতিপূৰ্ণ হ'ব
আৰু এই ভ্ৰূণে এটা সুস্থ সন্তান জন্ম দিয়াৰ সক্ষম নহয়। ইয়াৰ পৰাই দেখা গ'ল যে এহাল দম্পতী দুইজনেই, পুৰুষ আৰু মহিলাৰ দুইজনেই সুস্বাস্থ্য হ'ব লাগিব, তেতিয়াহে এটা সুস্থ সন্তান জন্ম হয়। গতিকে যদি এহাল দম্পতীয়ে যদি তেওঁলোকৰ গৰ্ভধাৰণৰ পৰিকল্পনা কৰে, তেওঁলোকে প্ৰায় 3 মাহমান আগৰ পৰাই এণ্টিঅক্সিডেণ্ট, ফলিক এচিড, DHA, ভিটামিন চি, ই, B6, ভিটামিন এ আদি ভিটামিনসমূহ খাব লাগে। আৰু এই ভিটামিনসমূহ খালে তেওঁলোকৰ বিসংগতিপূৰ্ণ শুক্ৰাণু আৰু ডিম্বাণু গঠন হোৱাৰ সম্ভাৱনা কমি যায়। তেতিয়া গৰ্ভধাৰণৰ সম্ভাৱনা বাঢ়ি যায় আৰু তেওঁলোকে এনে সমস্যা, বাৰে বাৰে গৰ্ভপাত হোৱাৰ সমস্যা বা বিসংগতিপূৰ্ণ সন্তান জন্ম হোৱা আদি সমস্যাসমূহৰ পৰা আঁতৰি থাকিব। এতিয়া এই মই ওপৰত উল্লেখ কৰা কাৰকসমূহ যদি এজন ব্যক্তি বা এহাল দম্পতী থাকে, তেনেহলে তেওঁলোকে প্ৰথমেই যদি তেওঁলোকে সন্তানৰ গৰ্ভধাৰণৰ পৰিকল্পনা কৰে, তেনেহলে এই কাৰকসমূহ প্ৰথমেই তেওঁলোকে ত্যাগ কৰাটো অতিকে প্ৰয়োজনীয়। ইয়াৰ পিছতেই তেওঁলোকে এজন বিভাগীয় চিকিৎসকক কাষ চাপিব লাগে, তেওঁলোকৰ সমস্যাসমূহ খুলি ক'ব লাগে। কথা লুকুৱাই থলে বহুতো চিকিৎসা দীঘলীয়া হৈ যায়। ইয়াৰ পিছতেই আৰু এটা গুৰুত্বপূৰ্ণ হ'ল, তেওঁলোকে প্ৰায় 3 মাহমান আগৰ পৰাই এণ্টিঅক্সিডেণ্ট, ফলিক এচিড খাব লাগে। এণ্টিঅক্সিডেণ্ট হ'ল ভিটামিন চি, ই, B6। এই ভিটামিন চি, ই, B6 থকা খাদ্যসমূহ বেছিকৈ খালে শুক্ৰাণু আৰু ডিম্বাণু গঠন লাহে লাহে ঠিক হৈ আহে। ইয়াৰ পিছতো যদি শুক্ৰাণু ঠিক নহয়, তেনেহলে ইন্ট্ৰাচাইটোপ্লাজমিক স্পাৰ্ম ইনজেকশ্যন বা ICSI দ্বাৰা টেষ্ট টিউব বেবী কৰি এহাল দম্পতীয়ে সন্তান পাব পাৰে। এই কথাখিনিৰ পৰা আমি দেখা পালো যে এটা সুস্থ সন্তান জন্ম দিবলৈ পুৰুষ আৰু নাৰী দুয়োগৰাকীয়ে আগৰ পৰাই তেওঁলোকে পৰিকল্পনা কৰিব লাগে আৰু কিছুমান ক্ষতিকাৰক অভ্যাস, খাদ্য ত্যাগ কৰাটো অতিকে প্ৰয়োজনীয়। আপোনালোকে কথাখিনি নিশ্চয় বুজি পাইছে। যদি অধিক জানিব বিচাৰে মোক হোৱাটছএপ কৰিব পাৰে। মোৰ হোৱাটছএপ নাম্বাৰ হ'ল 8472049735। ধন্যবাদ।